হাই ফ্ৰেণ্ডছ, আজি মোৰ ফাৰ্মৰ 32 দিন হ'ল। মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। এই হ'ল ফাৰ্মখন গোটেইখন দিয়া হৈছে, চ' আপোনাৰ তেতিয়া ভিডিঅ' বনোৱা নহ'ল। এইকেইদিন অলপ বিজিও আছিলোঁ এক্সট্ৰা কামত। চ' 32 দিনৰ চাইজবোৰ আপোনালোকে দেখিছে। চাইজবোৰতো এতিয়ালৈকে ঠিকেই আছে। বাকী পলিয়াবোৰ দেখিছে, পলিয়াবোৰ মই ধুনীয়াকৈ ৰাখিছোঁ। সেইবোৰ এইকেইটা দিনতো জানেই এছাইটিছৰ প্ৰব্লেম হৈ আছে। এতিয়া চব ফাৰ্মতে এছাইটিছৰ প্ৰব্লেম, সেইটো কাৰণে মৰ্টেলিটিটো বাঢ়ি গৈ আছে। আৰু এই আগৰ বেটছৰ এটা নিচিনা এইবাৰ এই বেটছত লেঙেৰা বহুত ওলাইছে, লেম্বাৰ্ট বহুত ওলাইছে। এইটো এটা লেম্বাৰ্ট, এইটো দেখিছে নাই? তাক ভালকৈ খোজকাঢ়িবই পৰা নাই। বাকী ঠিকেই আছে। এছাইটিছৰ প্ৰব্লেমৰ কাৰণে বহুত মৰিছে। এই চাইডটো অলপমান পলিয়াটো ডাঠ হৈছে, এইটো নতুন পলিয়া আজি মিক্স কৰিব লাগিব। বাকী চাইজ ঠিকেই আছে। এছাইটিছৰ কাৰণে এইটো আমাৰ চুগুনা ছাইডৰ পৰা আপোনাৰ এৰিয়া আছিলে, চুজুকুল পেটছ বুলি এটা আছিলে, সেইটো খুৱাব দিছিলে। সেইটো খুৱাইছোঁ, ঠিক নাই হোৱাকৈ 48 ঘণ্টা খোৱালৈকে। এইটো এতিয়ালৈকে ঠিক নাই। বাকী স্প্ৰে' কৰি আছোঁ, অকণমান কমিছেগৈ আৰু অলপ আছে চাউণ্ডটো। গোটেই কমপ্লিটলি ভাল হোৱা নাই চাউণ্ডটো। চ' আজি দানাও নাই। দানা চাংখন আপোনালোকে দেখিছে, দানা চাঙৰ ওপৰত চব মৰ্টেলিটিহে উঠাই থৈ দিছোঁ। এইটো দেখিছে মৰ্টেলিটি কিমান আছে। 1 2 3 4 5 6 7 8 9 10 11। সেইপিনে এটা আছে 12 আৰু 5টা নহয় 9টাত অল টোটেল 9টা গাহৰি খুৱাই দিলোঁ। চ' এছাইটিছৰ প্ৰব্লেমৰ কাৰণে এইকেইটা মৰিছে। বাকী লাহে লাহে চাউণ্ডটো ঠিক হৈ আহিছে আৰু আজি 32 দিন হ'ল যেতিয়া 38-39 মানত উঠিব চাগে। চ' আজি অলপ খুচুৰিব লাগিব এই লাষ্টৰ ঘৰৰ পিনে। বাকী এইটো মই মাজৰ পাৰ্টিশ্যনটো আপোনাৰ 29 দিনত উঠাই দিছোঁ, 29 দিনত 28 দিনত উঠাই দিছিলোঁ। আৰু এইখিনি ইয়ালৈকে দি দিছিলোঁ, বাকী ওচৰলৈকে দিব নোৱাৰি, কাৰণ দৰ্জাখন আমাৰ ছিষ্টেমটো অহাবাৰ চেঞ্জ কৰিব লাগিব। বাকী ইমানতে ভিডিঅ' বহুতে চাই আছে, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই। প্লিজ লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া নতুন ভিডিঅ' বনাবলৈ আৰু উৎসাহ এটা পোৱা যায়। চ' আজিৰ ভিডিঅ'টো ইমানটিয়ে।